জুবিন দে গান গাই থকা মাজত কাণত কিবা এটা কৈ থৈ যায় আমাৰ জমনি হৈ থাকে এই সব কথা ক'ব নোৱাৰো এতিয়া কোনবাই ধৰক গুন্ধা লাগে কোনবাই পানী লাগে না জমাই থাকে আৰু নমস্কাৰ মই শতাব্দী বৰা আপোনালোকে চাই আছে জলিউড হাংগামা আৰু যদি আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি লওক আৰু লগতে বেল আইকনটো দবাই দিব আৰু ইয়াৰ ভিডিঅ' সমূহ সকলো লাইক কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ এতিয়া জানিব বিচাৰিম সৰুৰে পৰা গায়ক হ'ম বুলি ভাবিছিলে নে একচুয়ালি মই আমাৰ মা মানে খুব মানে কালচাৰেলি মানে আমি মানে থকাটো বিচাৰে আৰু কালচাৰ লাইনটোত আৰু হেতু কাৰণে মায়ে গান নাচ দুইটাতে দিছিলে সো আমাক মায়ে কৈ দিছিল যে তহঁতৰ ইচ্ছা মানে তই গান কৰ নে নাচ কৰ মই দুইটাতে মায়ে এডমিশন লগাই দিছিলে আৰু লাষ্টত মই ডান্স কৰিলো মই ক্লাছ 10 মানলৈকে ডান্স কৰিলো কিন্তু তাৰ পিছত ভাবিলো নাই গানকে গাওঁ তো যেটো মোৰ গানৰ প্ৰতি বেছি ইন্টাৰেষ্ট আছে আৰু হেকাৰণে মই গানটো চুজ কৰিলো মানে গানটো চুজ কৰিলে প্ৰথম ষ্টুডিঅত কিটা গাইছিলে গান হসকে কোৱাটো প্ৰথম আছিল জুবিন দাই গাইছে এটো প্ৰথম আছিল এটো ফাৰ্স্ট আছিল মানে মই কি কম আৰু মানুহে কব মানে সলজনী বৰ ভাগ্যৱতী আৰু মই ভাবো মানে ভাগ্যবান মানে জুবিন দাৰ মোৰ মিনতি কেছটত ফাৰ্স্ট মই গাব চান্স পাইছো দাদাৰ কেছটত দাদাৰ এলবামত মানে জয়ন্ত হাজৰিকাৰ কভাৰ আছিল হৰ্ণত গতিকে হেতু কাৰণে মই বহুত নিজকে লাকি ফিল কৰো আৰু বহুত লাকি ফিল কৰে সো এতিয়া জানিব বিচাৰিম জুবিন দাৰ লগত যেহেতু বহুত শ্ব' কৰিছে তাৰ মাজত কেতিয়াবা ভাগৰি পৰিছে নেকি শ্ব' কৰি পৰিছো মানে ভাগৰ লাগে কেতিয়া জানা যেতিয়া মানে নন ষ্টপ শ্ব'জবোৰ হৈ থাকে আৰু মানে এনেকুৱা হয় কেতিয়াবা এটা জেগা প্ৰগ্ৰাম হ'ল তাৰপিছত আনটো জেগালৈ অকমান বেছি দূৰ আছে গতিকে সোনকালে উঠিব লাগিব উঠিবৰ কাৰণে প্ৰিপাৰেচনো লাগিলে গা পা ধুই খোৱা বোৱা কৰি কাপোৰ চাপোৰ পেকিং কৰি আৰু কেতিয়াবা এনেকুৱা হয় মেকআপ কৰি ওলাই যাব লাগে তাতে গৈ মেকআপ কৰিব মানে সময় নাই গতিকে হেতু তেতিয়া হয় টোপনিটো কম হয় আৰু কিন্তু এটা এনেকুৱা হৈ যায় দুমাহ মান একেলগে প্ৰগ্ৰাম কৰি থাকে এটা অভ্যাসত পৰিণত হৈ যায় সো ভালো লাগে মানে আৰু এনেকুৱা হৈ যায় গুটেই আমাৰ গ্ৰুপটো মানে জুবিনদাৰ বা ব্যান্ডটো প্ৰত্যেকজনে মানে ফিল কৰিব নিদিয়ে যে মানে বৰ লাগিছে বা এনেকুৱা ভাগৰু আমি হেনেকে মানে সবে মানে ফুৰ্তি কৰি থাকে আৰু পাহৰি যাও মানে ঘৰকো পাহৰি যাও সব পাহৰি যায় যেহেতু জুবিনদাৰ লগত শ্ব' কৰে মানে অনুৰাগী ভিৰ কেনেকুৱা অনুৰাগী দাদা যোৱাৰ আগত আমি যাব লাগিব আৰু দাদা উলোৱাৰ আগত আমি মানে আহি গাড়ীত বহিব লাগিব নহলে হয়তো মানে গছক খজক খাই পেলাই আমি আহত হ'ব পাৰো মানে ঠিক নাই কাৰণ কি সবে মানে জুবিন গাৰ্গক সকলোৱে ওচৰৰ পৰা পাব বিচাৰে আৰু এটা মানে ভাবে কিজানি লগ পাওঁ ষ্টেজৰ ওচৰত ৰৈ থাকে গতিকে অহাৰ সময়ত আৰু যোৱাৰ সময়ত সদায় মানে আমি হয় আগত মানে দাদা অহাৰ আগতে আহো আৰু হয় দাদা যোৱাৰ বহুত পিছত যাওঁ নহলে বহুত এটা গান গাই থাকোতে মানে আমি গুচি যাওঁ লাষ্টৰ গানটো মানে একেলগে যাব নোৱাৰি আৰু যদি একেলগে যাওঁ মানে মানে সিকিউৰিটি পুৰা এনেকে ধৰি যাব লাগিব মানে এনেকে কৰি আৰু এনেকৈ মানে সেভ কৰি নিজকে আৰু সেভ কৰি যাব লাগিব আৰু কিবা নাৰ্ভাস হৈছিল নেকি ষ্টেজত কিবা কাৰণত বহুত নাৰ্ভাস হৈছো মইতো প্ৰথম যোনটো খাৰহুলি শ্ব' কৰিছো সেইটো মই ইমানে নাৰ্ভাস হৈছো দাদা ওচৰত ৰৈ আছে মই থৰথৰকে কপি দাদা মানে দেখা পাই গৈছে মই যে কপি আছো মানে তাৰপিছত আমি অহাৰ পিছত কৈছে তই ইমান কপিছ আজি মই কৈছো আপুনি আছে মোৰ ওচৰত মই তুমি বুলি মাতো বাৰু তুমি আছা মোৰ ওচৰত আৰু মই কেনেকে মানে গাম মানে মই প্ৰথম গানটো মানে মই এনেকুৱা নাৰ্ভাস হৈ গৈছো সব কেমেৰা কেইটা আগত আছে লাইভ হৈ আছে অসমত আৰু কেনেকুৱা এটা ভয় লাগিব ভাবাচোন হেতু সময়ত আৰু মই একেবাৰে নতুন আছিলো আৰু তাৰ পিছত দাদাই কৈছে একো নাই 2-3খন শ্ব' কৰিব যদি এডজাস্ট হৈ যাব সবৰে হয় এইটো বস্তু তাৰ পিছত লাহে এডজাস্ট হলুগে আৰু কিন্তু এতিয়া ভয় নালাগে আৰু মাজতে মানে বহুত ভয় লাগিছিল বহুতে ভয় লাগে প্ৰথমে বহুত ভয় লাগিছিল আৰু দাদাৰ যেতিয়া খং উঠি থাকে বুলি গম পাওঁ কিবা কথা গম পাই আৰু যে দাদাৰ খং উঠি আছে মুখটো চাই গম পাওঁ ন তেতিয়া আৰু বেছি ভয় লাগি থাকে কেতিয়া গালি খাওঁ ঠিক নাই মানে মইতো এবাৰ গালি খাইছোয়ে মানে কি হ'ল মই ক'ব পাৰো নেটো কথা চিয়ৰ মানে মোৰ মা আছিল মানে হেৰিত হস্পিটেলত তেতিয়া মানে জুবিন দাই কৈছে যে তই হেৰি কৰিব লাগিব মোৰ লগত গাব লাগিব আৰু সেইখনতে কি হ'ল গাব লাগিব যে দাদাৰ গোটেই সোপা গান মোক লাগিব দাদাৰ থাকক নাথাকক লিখা বা মোৰ ওচৰত থাকিবই লাগিব সেইটো এইটো মোৰ ৰেছপন্সিবিলিটি গতিকে মানে মই গানবিলাক সব লিখিলো আৰু মোৰ এটা বেয়া অভ্যাস আছে বেয়া অভ্যাস বুলিয়ে ক'ম মানে মই গানবোৰ ইংলিছত লিখো
সো মানে কি হয় মোৰ অসমীয়া বানান খুব ভুল হয় মানে কি মই মই যেতিয়া পঢ়িছিলোঁ ইংলিছ মিডিয়াম আছিলে আৰু এতিয়া আছামিজত যিমান ষ্ট্ৰিকনেছ দেখুওৱা যায় আছামিজ লেংগুৱেজ ইজ ছ' মাছ কম্পালচৰি তেতিয়া সেই বস্তুটো ইমান নাছিলে আমাৰ সময়ত আৰু সেইটো কাৰণে 50 মাৰ্কছৰ আছিলে মানে 8ৰ মানে হেৰি 5ৰ পৰা 10লৈকে মই আছামিজ পঢ়িছোঁ আৰু খুব ইজি আছামিজ আৰু সৰু এখন কিতাপ আছিল 50 মাৰ্কছৰ লগত অল্টাৰনেটিভ ইংলিছ লৈ পেলাই মানে আমি 100 কৰি পেলাই সেইটো ছাবজেক্ট দিছিলোঁ মানে চ' সেইটো কাৰণে তাৰপিছততো মই ইংলিছে কৰিলোঁ বা মানে পঢ়ো কিতাপ চিতাপ পঢ়াত একো অসুবিধা নহয় কিন্তু লিখোঁতে মানে কেতিয়াবা অসুবিধা হৈ যায় মানে মোৰ লিখোঁতে ভুল হৈ যায় সেইকাৰণে মই ইংলিছতে লিখোঁ তো মা হস্পিটেলত আছিল মই আৰু মাক আৰু কি ডিষ্টাৰ্ব দিম মাক সুধোঁ এনেই মা এইটো স্পেলিংটো কি হ'ব বানানটো তো নিজে লিখি ল'লোঁ লিখি লোৱাৰ পিছত গানটো গাব গ'লোঁ এনেই একো নকয় সেইদিনাখন খং উঠি আছিলে সদায় সেনেকে দেখি পেলাই সেনেকে চাই গাই থাকে দাদাই তেনেকেই কিন্তু সেইদিনাখন খং উঠি আছিলে দিলে জাৰি মোক আৰু তাৰপিছত মইতো গম পাইছোঁ আৰু দাদাক কৈছোঁ প্লিজ আজিৰ পৰা নকৰোঁ আৰু মাফ কৰি দিয়া আজিৰ পৰা নেকি মই কাইলৈ গোটেই গান অসমীয়াত দেখিম আৰু একদম কৈ আছোঁ কিন্তু তই পাবি বুলি কৈ পেলাই আৰু দিছে গালি মানে খং উঠি আছে চাই আছোঁ তোক মই 2-3 দিনৰ পৰা চাই আছোঁ তই চেঞ্জ কৰা নাই মানে দাদাই মোক কৈছিলে তই এইখিনি অসমীয়াত লিখি আনিবি ময়ো মানে সময় পোৱা নাছিলে এনেকুৱা হৈ আছিলে দাদা কি হয় মানে অলপমান খেলি মেলি হৈ যায় বেলেগৰ আখৰ বুজোতেও খেলি মেলি হৈ যায় চ' সেইটো এটা বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি হৈ গৈছিলে আৰু সেইটো সময়ত মই বহুত মানে নিজকে মানে গিল্টি ফিল কৰিছোঁ মানে বহুত লাজ পাইছিলোঁ মই একচুৱেলি ষ্টেজতে কৈছিলে প্ৰিয়া গীতটো আছিল নেকি ভাইৰেল হৈ গৈছিল গোটেইখন আৰু পিছদিনাখন যে মোক এনেকুৱা বেয়াকে গালি পাৰিছে চবেই কমেণ্টছবোৰ পঢ়ি আছোঁ আৰু কান্দি আছোঁ এনেকুৱা হৈছে কিন্তু মোৰ ফিলিংছটো কোনেও বুজা নাছিলে মই তাৰপিছত নাই যি কি নহওক মোৰে ভুল আছিল বুলি মই ভাবি ল'লোঁ আৰু কিন্তু চবে মোক কিছুমানে মোৰ ছাপৰ্টতো কৈছিলে আৰু দৰ্শকে জানিব বিচাৰে কেতিয়াবা জুবিন দাই গান গাই থকাৰ মাজত কাণত কিবা এটা কৈ থৈ যায় কয় মানে কিবা কিবি ধৰা জমনি হৈ থাকে ন ষ্টেজৰ মাজতে কোনোবাই কিবা এটা বা কোনোবাই ফ্ৰণ্টত কিবা এটা কৰি আছে সেই চাচোন চাই এনেকে কৰি আছে বা কিবা এটা কয় আৰু হয় নেকি বা কোনোবাই আমাৰ জমনি হৈ থাকে এই চব কথা ক'ব নোৱাৰো এতিয়া কোনোবাই ধৰক গোন্ধালে কিয় কোনোবাই পানীলে নেকি জমাই থাকে আৰু মানে সেইটো কিছুমান এতিয়া মনত পৰা নাই মানে যি টি কথা কয় এতিয়া কোনটো বা তই ইয়াৰ পিছত এইটো গান গাম দেই বা তই এইটো লগা নাই এইটো অলপ ভালকে গা এইবিলাক কিছুমান মানে গোৱা কথাটো কয় তোৰ নোটটো লগা নাই বা হেৰি অলপ শুনি মন্ত্ৰ পোৱা নাই নেকি ভালকে শুনি গা এনেকুৱা কিছুমান ভুলকে গালেও তেতিয়া সেইবিলাক কথাও কয় বা জমনি হৈ থাকে